নমস্কাৰ, আজি মই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ নিমকি কেনেকৈ ঘৰতে বনাই খাব পাৰি আৰু এনেকৈ নিমকি বনাই খাবচোন আপোনালোকেও। মই ইয়াতে দিছোঁ একাপ আটা আৰু একাপ ময়দা, তাতে দিছোঁ কেইটামান কালজিৰা আৰু গোটা জিৰা দিলোঁ আৰু ডাঙৰ চামুচেৰে 3 চামুচ মই ৰিফাইন তেল দি এনেকৈ ধুনীয়াকৈ মঠি লৈছোঁ, যাতে ধুনীয়াকৈ হাতৰ মুঠি খাই যায়। আৰু ইয়াতে মই অকণমান নিমখ দিলোঁ আৰু নিমখ দি ধুনীয়াকৈ এটা ডো প্ৰস্তুত কৰি ল'লোঁ। আৰু তাৰ পাছত এক্সট্ৰাকৈ মই এটা বাটিত 3 চামুচ ময়দা ল'লোঁ আৰু 3 চামুচ ৰিফাইন তেল লৈ ধুনীয়াকৈ মিক্স কৰি এটা পেষ্ট বনাই ল'লোঁ। পেষ্টটো ধুনীয়াকৈ এনেকৈ বনাই ল'ব আৰু যিটো ডো বনাই থৈছিলোঁ তেনেকৈ মই ডাঙৰকৈ 4টা লাড়ু বনালোঁ আৰু লাড়ুকেইটা ধুনীয়াকৈ গোল কৰি লৈ আমি এটা এটা কৰি লাড়ু বেলি ল'ম। পাতলাকৈ এনেকৈ এটা এটা কৰি লাড়ু আমি বেলি ল'ম। লাড়ুকেইটা বেলি লৈ যিটো পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো এনেকৈ সানি লৈ মেৰিয়াই যাম। এনেকুৱা পদ্ধতিৰে আপোনালোকেও ঘৰতে নিমকি বনাই খাই চাবচোন। যিহেতু হোটেলৰ পৰা অনা নিমকিখিনি খাবলৈ অলপ কিবা কেঁচেমা নিচিনা গোন্ধ এটা আহে চাবচোন। একেখিনি তেলতে যে 2-3 বাৰকৈ বনোৱা হয়, সেইকাৰণে চাগে। আৰু এনেকৈ আপোনালোকে ঘৰত বনাই খাবই। যিহেতু আমি ঘৰত বনাই খাবলৈ যিখিনি বস্তু প্ৰস্তুত কৰোঁ সেইখিনি আমি ভালকৈ বনাই খাওঁ, আৰু আপোনালোকেও বনাই খাব। আৰু মোৰ এই মেৰিয়াই লোৱা যি ৰুটিখন এনেকৈ যেনেকৈ মেৰিয়াই লৈছোঁ, সেই মেৰিয়াই লোৱা ৰুটিখন আমি আকৌ 2টা ভাঁজ দি ল'ম, সৰু কৰি ল'ম আৰু পাতলাকৈ আকৌ আমি বেলি দিম। চাওক, এনেকৈ মই মেৰিয়াই লৈ আকৌ পাতলাকৈ এনেকৈ বেলি দিছোঁ। আৰু এখন চুৰি লৈ সেই বেলি দিয়া যি ৰুটিটো চুৰি লৈ পেলাই আমি সৰু সৰুকৈ যিমানটো জোখত আমাক লাগে, যিহেতু আমি ঘৰত খাবলৈহে ব্যৱহাৰ কৰিম, যিমানটো জোখত লাগে সৰুকৈ এনেকৈ কাটি ল'ম পিচ পিচ কৰি। আমি টেমাত ভৰাই থবৰ জোখাৰে সৰু কৰিছোঁ আৰু নিজৰ ইচ্ছা যিমান ডাঙৰ কৰি বনাব পাৰে। তাৰপিছত এনেকৈ গোটেইখিনি মই কাটি ল'লোঁ আৰু এফালে মই কেৰাহীখনত তেলখিনি অকণমান গৰম হ'বলৈ দিছোঁ। বেছিকৈ গৰম হ'ব, কিন্তু আমাৰ নিমকিকেইটাৰ ভিতৰতো ভালকৈ নিসিজিব, সেইকাৰণে আমি অকণমান তেলখিনি গৰম হ'বলৈ দি এখন এখনকৈ নিমকিকেইখন আমি তেলত দি দিছোঁ। এনেকৈ আপোনালোকেও বনাব আৰু কেনেকুৱা লাগিলে মোক জনাব। খাবলৈ কিন্তু বহুত টেষ্টি হয় আৰু বহুত মচমচীয়া হয়। মই নিজে ঘৰত খাবলৈ ব্যৱহাৰ কৰিছোঁ যদিও নিজে হোটেলৰ দৰেই টেষ্ট হৈছে। আৰু এনেকৈ তেলখিনিত এখন এখনকৈ দি দিলোঁ। যেতিয়া আমাৰ নিমকিখিনি ধুনীয়াকৈ ভিতৰলৈ তেলটো সোমাব, নিমকিখিনি সিজিব, তেতিয়া ওপৰলৈ ফুলি আহিব আৰু তেতিয়া আমি অকণমান শিলগুটি কৰি লৰাই দিম। আৰু এনেদৰে গোটেইখিনি নিমকি মই বনালোঁ। আৰু নিমকিখিনি আমি যেতিয়ালৈকে আমাৰ কালাৰটো চেঞ্জ নহয়, তেতিয়ালৈকে আমি এনেকৈ সিজিবলৈ দিম ধুনীয়াকৈ। দেখিছে মোৰ নিমকিখিনিৰ কালাৰটো ইমান ধুনীয়াকৈ উঠি গৈছে। এনেকৈ আমি কালাৰটো চেঞ্জ হোৱালৈকে ভাজিলোঁ। আৰু এনেদৰে মই গোটেই নিমকিকেইটা এটা এটাকৈ আকৌ বাকীকেইটাও দি আমি যিকোনো শ্বেপ দি আপোনালোকে বনাব পাৰে। মই এইটো শ্বেপ দিও বনাই চাইছিলোঁ আৰু এনেকৈ গোটেইখিনি নিমকি মই বনালোঁ। আৰু আপোনালোকে বনাব আৰু খাই চাব, আৰু যেনেকুৱা লাগে ভাল লাগিলে মোৰ ভিডিঅ'টোত কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু এনেদৰে আপোনালোকে নিমকি বনাই খাব। আৰু মই গোটেইখিনি নিমকি এনেকৈ বনালোঁ। চাওক
ধুনীয়াকৈ মোৰ নিমকিকেইটা হৈ উঠিলে আৰু এখন নিমকি মই ধুনীয়াকৈ ভাঙি দেখাই দিম আপোনালোকক আৰু আগলৈ মোৰ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে বাই